হাই এভৰিৱান পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই বনাম লস্সি যেহেতুকে গৰমৰ দিন পৰিছে লস্সি খাবলৈ খুব ভাল হ'ব সেইকাৰণে ভাবিলো ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম আজি মই বনাম মেংগো লস্সি ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰথমতে ইয়াৰ কাৰণে মই আম এটা বাকলি এৰুৱাই লৈছো মই বনাম আজি মেংগো লস্সি ইয়াৰ কাৰণে লৈছো আম এটা সৰু সৰু কৰি কাটি আমখিনি মিক্সি জাৰ এটাত দি লৈছো ইয়াৰ পিছত মই দিছো আইস কিউব কেইডোখৰ মান 2 গিলাস দৈ দিম চাৰি চামুচ চেনি দিম এইখিনি এটা পেস্ট বনাই লও এতিয়া লস্সিখিনি হৈ গৈছে এইখিনি মই এতিয়া গাৰ্নিশ কৰিম প্ৰথমতে 2 গিলাস দুটা গিলাসত লৈছো ইয়াৰ ওপৰত অলপ অলপ মেংগো দি দিছো এইখিনি গাৰ্নিশৰ কাৰণে দিছো এইবাৰ ইয়াত দি দিম অলপ অলপ ক্ৰীম এইবাৰ মই আম দিম এডোখৰকৈ এনেকৈ আমাৰ মেংগো লস্সি ৰেডি হৈ গল আপোনালোকে নিশ্চয় এবাৰ এনেকৈ বনাই খাব খাবলৈ বহুত সোৱাদ লগা হয় আৰু গৰমত বেছি ভাল পাব খাই সকলোৱে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়া হলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব